অহা 24 আৰু 25 ডিচেম্বৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ পূৰ্ণাংগ অধিৱেশন ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ অন্তৰ্ভুক্ত তথা অসমৰ অন্যতম সুসংগঠিত সাংবাদিক সংগঠন অসম ৰাজ্যিক সাংবাদিক সন্থাৰ পূৰ্ণাংগ অধিৱেশনখনি মৰিগাঁও জিলাৰ সমিতিৰ আতিথ্যত অহা ইংৰাজী 24 আৰু 25 ডিচেম্বৰত অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাৰ জাগিৰোড মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰ অধিৱেশনখনি আয়োজন কৰা হৈছে বুলি আদৰণি সমিতিৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই আজি টুকটুকি প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকসকলক জানিব দিয়ে। 25 ডিচেম্বৰৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ কৃষি মন্ত্ৰী অতুল বৰা, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্য তথা IJUৰ সভাপতি বিনোদ কোহলিকে আদি কৰি ৰাজ্যিক পৰ্যায়ৰ বিশিষ্ট সাংবাদিকসকল উপস্থিত থাকিব বুলি প্ৰদীপ ডেকাই জানিব দিয়ে। নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ যি পূৰ্ণাংগ অধিৱেশন এবাৰ জাগিৰোডত হ'বলৈ গৈ আছে মৰিগাঁও জিলা সমিতিৰ আতিথ্যত। ইতিমধ্যে আমি কাৰ্যসূচী পূৰ্ণগতিত আগবাঢ়ি আছে আৰু আমাৰ ইতিমধ্যে কাৰ্যসূচীও আমি চূড়ান্ত কৰিছোঁ প্ৰায়। মই বৰ্তমান আমাৰ নগাঁও জিলাৰ যি টুকটুকি যি প্ৰেছ ক্লাবৰ যিখন সতীৰ্থ আছে তেখেতসকলক আমন্ত্ৰণ জনাবলৈ আহিছিলোঁ। ইয়াৰ লগতে মই কৈ এই কাৰ্যসূচীসমূহো আপোনালোকৰ সন্মুখত এবাৰ মই গাই দিব বিচাৰিছোঁ। প্ৰথম আমাৰ 24 তাৰিখে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব, মূল দুৱাৰ মোচন হ'ব। ইয়াৰ পাছতেই ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। তাৰ লগে লগে আহিব আমাৰ এখন মুকলি আপোনাৰ আলোচনা চক্ৰ হ'ব। সেই আলোচনা চক্ৰৰ লগত সংগতি আমি লগতে আমি আদৰণি আৰু বিশেষ সন্মান অনুষ্ঠানৰ আয়োজন কৰিছোঁ। কিন্তু আলোচনা চক্ৰৰ বিষয়টো আপোনালোকে ভাল পাব যে সংবিধানৰ 19/1 যি অনুচ্ছেদে আপোনাৰ বাক স্বাধীনতাৰ অধিকাৰ দিছে। আকৌ কৈছোঁ মই সংবিধানৰ 19/1 যি অনুচ্ছেদৰ বাক স্বাধীনতাই মত প্ৰকাশৰ অধিকাৰ দিছে, কিন্তু বিচাৰকৰ নহয়। এই শিক্ষক যিখন আলোচনা চক্ৰ, সেই আলোচনা চক্ৰ আমাৰ উদ্বোধন কৰিব অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস ডাঙৰীয়াই। ইয়াৰ লগে লগে কেইবাগৰাকী আমি আলোচক হিচাপে আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকো থাকিব। তাৰ পাছত আমাৰ সেইদিনাই আমাৰ প্ৰতিনিধি সভা, যিখন প্ৰতিনিধি আহিব, প্ৰতিনিধিসকলৰ শিবিৰ মুকলি হ'ব, পঞ্জীয়ন হ'ব আৰু সন্ধিয়া 7 বজাত আমাৰ যিখন আছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰম্ভ হ'ব। কাৰ্যনিৰ্বাহকখন মুকলি কৰিব যিহেতু তিৱা কাউন্সিলৰ ইয়াত পৰে আমাৰ গোটেই জুডিচিয়েলটো। তিৱা কাউন্সিলৰ যি মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই সেই অনুষ্ঠানটো উদ্বোধন কৰিব। ইয়াৰ পাছত থাকিব প্ৰতিনিধি সভা। তাৰপাছত 25 তাৰিখৰ যিখন আপোনাৰ 25 তাৰিখৰ যিটো আমাৰ মুকলি সভা হ'ব, মুকলি সভাৰ পূৰ্বে ৰাতিপুৱা পতাকা উত্তোলন কৰা হ'ব আমাৰ আৰু স্মৃতিপন থাকিব। ইয়াৰ লগতে আমি আৰু মুকলি সভাত আমি স্মৃতি গ্ৰন্থ এখন অনুষ্ঠান কৰিম। সেইখন হৈছে আমাৰ জাগ্ৰত প্ৰহৰী নামৰ। ইয়াত আমাৰ এই অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে আমি কেইবাগৰাকীও ব্যক্তি আমি লগ পাইছোঁ। তাৰ ভিতৰত আমাক নিশ্চিতি দিয়াৰ ভিতৰত ভাস্কৰ গ্ৰুপৰ যি আপোনাৰ ভাস্কৰ গ্ৰুপ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদপত্ৰৰ সম্পাদক প্ৰকাশ ডুবে ডাঙৰীয়াই ইতিমধ্যে নিশ্চিতি দিছে। ইয়াৰ পাছত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ সদস্য তথা ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি তেওঁ হৈছে বিনোদ কোহলি ডাঙৰীয়া, তেখেতো আমাৰ মাজত উপস্থিত হ'ব মুকলি সভাত। ইয়াৰ লগতে আমাৰ বিশেষ আকৰ্ষণ নয়নমণি শইকীয়া, যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে স্বৰ্ণ জয় কৰিছে কমল কেন্দ্ৰত, তেওঁকো আমি আমাৰ বিশেষ অতিথি হিচাপে থাকিব, তেওঁ আহিব বুলি আমাক কথা দিছে। ইয়াৰ উপৰি জাতীয় সংগঠনৰ বিভিন্ন সংগঠনৰ নেতা তেওঁলোক থাকিব, বিষয়ে থাকিব। ইয়াৰ উপৰি তিৱা ৰজা, দীপসিং ৰজা আৰু মায়াঙৰ ৰজা তৰাণীকান্ত সিংহ, তেখেতসকলক আমি বিশেষভাৱে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। যিহেতু আমি আশা ৰাখিছোঁ ৰাইজৰ সহযোগিতা, আপোনাৰ সহযোগিতা অবিহনে এই অনুষ্ঠান কেতিয়াও সফল নহয়। সেয়েহে আমি এইসকল আমাৰ বন্ধু বান্ধৱৰ যি সাংবাদিক বন্ধু আছে তেখেতসকলৰ সহযোগিতা বিচাৰি আমি তেখেতসকলক ওচৰলৈ আহিছোঁ। এইখিনিতে আমি আৰু এটা কথা ইয়াতে আমি ৰৈ গৈছে, আমাৰ সাংস্কৃতিক অনুষ্ঠান এটা আমি আয়োজন কৰিছোঁ। প্ৰথম দিনাৰ পৰা 6 বজাত সেই অনুষ্ঠানটো হ'ব। সেই অনুষ্ঠানটো মুকলি কৰিব জিলা উপায়ুক্তগৰাকী আমাৰ দেৱাশিষ শৰ্মা ডাঙৰীয়া। ইয়াৰ লগে লগে আমাৰ 3গৰাকীকৈ প্ৰসিদ্ধ আমাৰ মাজৰ পৰা যি শিল্পী অভিনেতা আমাৰ মাজৰ পৰা আঁতৰি গৈছে। ইতিমধ্যে ভূপেন হাজৰিকা, গণশিল্পী ভূপেন হাজৰিকা দেৱ আৰু অভিনেতা নিপেন গোস্বামী। ইয়াৰ পাছতে চিত্ৰশিল্পী নীলকমল বৰুৱাৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰাৰ ব্যৱস্থা ৰাখিছোঁ, অনুষ্ঠান ৰাখিছোঁ। সেই অনুষ্ঠান আমাৰ CEO মহিলা জিলা পৰিষদৰ যিগৰাকী মুখ্য কাৰ্যবাহী বিষয়া তেখেত কীৰ্তিচন্দ্ৰ পেপু আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা ডাঙৰীয়া আজি আমাৰ টুকটুকি প্ৰেছ ক্লাবত আহি
আমাক নিমন্ত্ৰণী শৰাই আগবঢ়াইছে। আমাৰ টুকটুকি প্ৰেছ ক্লাবৰ লগতে আমাৰ সম্পূৰ্ণ সহযোগ আছে তেখেতসকলৰ লগত। ইয়াৰ লগতে আমাৰ নগাঁও জিলা সমিতিৰ সকলো বিষয়ৰ বাবে আমি এই পূৰ্ণাংগ অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ কাৰণে যিমানখিনি চেষ্টা কৰিব লাগে সম্পূৰ্ণ সহায় সহযোগ উচ্চেষ্টা আমি অব্যাহত ৰাখিম। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট SN India 24।